মোৰ লগত উপস্থিত আছে আমাৰ বিশিষ্ট সমাজসেৱক তথা নৱনিৰ্বাচিত অল অসম নৱ ফাউণ্ডেশ্যনৰ সভাপতি মহোদয়। তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম নৱ ফাউণ্ডেশ্যন আচলতে নৱ ফাউণ্ডেশ্যনৰ উদ্দেশ্য আৰু নৱ ফাউণ্ডেশ্যনৰ কাৰ্যপ্ৰণালী তেখেতৰ পৰা আমি পোনে এতিয়া জানিবলৈ চেষ্টা কৰিম। স্বাগতম জনাইছোঁ আপোনাৰ আমাৰ এনি লাইভ টুডে নিউজ চেনেললৈ। নৱ ফাউণ্ডেশ্যনৰ অল অসমৰ নৱনিৰ্বাচিত সভাপতি হিচাপে আপুনি নিৰ্বাচিত হৈছে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া আপুনি অকণমান যদি আমাৰ দৰ্শকক যদি লগত যদি ব্যক্ত কৰিব পাৰে, ব্যক্ত কৰি দিয়ে যে নৱ ফাউণ্ডেশ্যন আচলতে কি আৰু আপোনাক কেতিয়া আৰু কি ধৰণৰ আপুনি কাৰ্যভাৰ গ্ৰহণ কৰিলে আৰু আগন্তুক আপোনাৰ উদ্দেশ্য কি হ'ব, যিহেতু আমি জানো আপুনি সমাজসেৱক হিচাপে আপুনি ইতিমধ্যে আপুনি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আপোনাৰ নাম সম্প্ৰচাৰিত হৈছে। এতিয়া আকৌ আহিল নৱ ফাউণ্ডেশ্যন। নৱ ফাউণ্ডেশ্যনৰ আপুনি এইটো আগন্তুক দিনত কি ধৰণে আপোনাৰ কাৰ্যপ্ৰণালী আপুনি কাৰ্যভাৰ গ্ৰহণ কৰিব? প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ নিচিনা এই ক্ষুদ্ৰ সমাজসেৱকৰ ঘৰত অহা এনি টিভি লাইভ টুডে পৰ্টেল নিউজ আৰু নমস্কাৰ। তেখেতে এটা সম্বৰ্ধনা জনাইছে, তেখেতলৈ আমি অশেষ এনি লাইভ টুডে সম পৰিয়ালৰ বৰ্গৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভিডিঅ' জাৰ্নেলিষ্টক তেখেতে এটা মাস্ক দি সম্বৰ্ধনা জনাইছে। তো আজি কথা বতৰা আৰম্ভৰ প্ৰথমতে কথা হ'ল আপোনাৰ নৱ ফাউণ্ডেশ্যনৰ বিষয়ে অকণমান আমাক ক'ব। হয়, নৱ ফাউণ্ডেশ্যন এইটো এটা অৰ্গেনাইজেশ্যন হয় আৰু ফাউণ্ডেশ্যন আপুনি বুজি বুজিব। এইটো অল ইণ্ডিয়া বেচিক হয় আৰু আজি মোক ৰাষ্ট্ৰীয় মানে দিল্লীৰ পৰা মোক নিৰ্বাচিত কৰিলে। মোৰ নিচিনা এজন ক্ষুদ্ৰ ব্যক্তিক নৱ ফাউণ্ডেশ্যনত এই গুৰু দায়িত্ব দিলে। মই অসম ষ্টেটৰ সভাপতি পদত মোক নিযুক্তি কৰিছে। এইটো আমাৰ এপইণ্টমেণ্ট। এইটো আমাৰ দৰ্শকৰ কাৰণে আমি স্ক্ৰীনশ্বট আমি আমাৰ ইয়াৰ লগত দি দিম। অসম এইটো দিলে। এতিয়া কথা হ'ল, যিহেতু মই সমাজসেৱক কৰি ভাল পাওঁ, মই প্ৰকৃতিক ভাল পাওঁ, মই জীৱ জন্তুক ভাল পাওঁ, সেইকাৰণে মোক এই গুৰু দায়িত্ব দিলে। আৰু নৱ ফাউণ্ডেশ্যনে অসমৰ চুকে কোণে গাঁৱে ভূঞে নগৰ মহানগৰ নৱ ফাউণ্ডেশ্যনত আমাৰ ছ'চিয়েল কিছুমান কাম, যিটো কাম ক'ত বা অধৰুৱা হৈ থাকে, তাই আমাৰ নৰেন্দ্ৰ মোদী চাহেব যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু তেখেতেও নৱ ফাউণ্ডেশ্যনত যিহেতু তেখেতক ইউজ কৰা হৈছে আমাৰ লগত, সেইকাৰণে তেখেতৰ যিটো ফিলিংছ যে ভাৰতবৰ্ষটো ডিজিটেলি আৰু শিক্ষা আৰু আত্মনিৰ্ভৰ যিটো এটা কণ্ডিশ্যন, আপুনি আপোনাৰ মাজত বহুত টেলেণ্ট আছে, কিন্তু আপোনাৰ টেলেণ্টটো মানে বিস্তাৰ কৰিব নোৱাৰে, ক'ত বা না ক'ত আপুনি অভাৱত পৰি আছে। এই নৱ ফাউণ্ডেশ্যনৰ আণ্ডাৰত আমি সেই টেলেণ্টবিলাকৰ লগত সুপ্ত গুণ ওলাই লৈ এতিয়া কোনোবা বাঁহৰ কাম কৰিছে, বেম্বো কাম অসমৰ কাৰণে বহুত বেম্বৰ বিভিন্ন প্ৰডাকশ্যন হয়। এইটো কথাৰ ওপৰত মই দুটামান কথা ক'ব বিচাৰিছোঁ যে আমাৰ অসম প্ৰকৃতিৰ ক্ষেত্ৰত আমাৰ অসম বহুত আগবঢ়া, প্ৰকৃতি সম্পদ আমাৰ অসমৰ ভৰপূৰ। তথাপি ইমান দিনলৈকে ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত এই প্ৰাকৃতিক সম্পদৰ সদব্যৱহাৰ এতিয়ালৈকে ভালদৰে সঠিকভাৱে হোৱা নাই। এইটো আপুনি কাৰেক্ট কথা কৈছে। এই কাৰেক্ট কথাটো হ'ল, যেতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাহেব দায়িত্বভাৰ গ্ৰহণ কৰিলে, তেতিয়াৰ পৰাও গোটেই পৃথিৱীত ভাৰতবৰ্ষৰ মানদণ্ড বহুত উন্নত হৈ গ'ল। আপুনি কওক কিয়? আমাৰ ইয়াত কিছুমান অসমত বা গোটেই ভাৰতত কিছুমান ছুপাৰ ৰুস্তম আছে, টেলেণ্টটো প্ৰয়োগ কৰিব কাৰণে যিবিলাক একচুৱেলি দৰকাৰ। এতিয়া ক্ষুদ্ৰ শিল্পী হওক, কুটিৰ শিল্পী হওক, আপুনি বেম্বো প্ৰডাকশ্যনত হওক, মাটিৰ বাঁহ বস্তু হওক, আজিৰ মাৰ্কেট কেনেকৈ আপুনি দেখা পাইছে? এই যে মাৰ্কেটত যে গ্ৰথ হৈছে, আজি থলুৱাবিলাকৰ গ্ৰথ হৈছে। থলুৱাবিলাক আপুনি চাব, আজি মেখেলা চাদৰৰ কথা কওক, বিশ্বৰ দৰবাৰত বিভিন্ন, আপুনি হয়তো গম নাপায়, বিশ্বত গামোচাৰ কথা কওক, বিশ্বৰ দৰবাৰত আজি জিলিকি আছে। তেনেকৈ অসমৰ চাহপাত কওক, বিশ্বৰ দৰবাৰত জিলিকি আছে।
এই জিলিকি থকা মাজৰ যিবিলাক ছিষ্টেম আছিলে এই ছিষ্টেমবিলাক এতিয়া নাই। এতিয়া আপুনি যদি কিছুমান চাৰ্ভে বা বিভিন্ন মাটি আছে, অসমত বহুত মাটি আছে, যেতিয়া এতিয়া মাটিবিলাকে কিছুমান বস্তু মানে এতিয়া পলিটিকেল কথা ক'ব নাপায়, সেই মাটিবিলাকত আমি ইউজ কৰিব লাগিব। মাটি ইউজ কৰাৰ ক্ষমতাটো আমাৰ আছে অসমৰ ল'ৰা ছোৱালীৰ, কিন্তু মাধ্যমবিলাকে ডিষ্টাৰ্বেঞ্চ কৰি পেলাই পলিটিকেলি ইস্যু বিভিন্ন ধৰণৰ। এইখিনিতে আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ অসমত এটা বিশেষ এটা সমস্যা এটা আছে, নিবনুৱা সমস্যা। নিবনুৱা সমস্যা আমি এইটো বিশ্লেষণ কৰিলে আমি পাওঁ যে আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি, ফেক্টৰী আদি বহুত অভাৱ। সেইবাবে হয়তো আমাৰ নিবনুৱা সমস্যাটো অধিক মাত্ৰাত আমাৰ মানে অসমত দেখিবলৈ পোৱা যায়। তো এতিয়া আপুনি যিহেতু এজন নম ফাউণ্ডেশ্যনৰ সভাপতি, এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কিদৰে আমাৰ এই নিবনুৱা সমস্যাৰ আৰু এই ইণ্ডাষ্ট্ৰি বা ফেক্টৰী এই দুটা মানে কেনেকৈ আগবঢ়াই লোৱা যায়? নম ফাউণ্ডেশ্যনৰ কামটো একচুৱেলি সেইটো যিটো ময়ো জানো, আপুনি যিটো কৈছে সেইটো চৰকাৰী কথা আমি ক'ব নাপায়। আমাৰ কথা হ'ল যে আমাৰ নহয়, যিহেতু আপুনি সামাজিক এজন সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আগৰ পৰাই জড়িত, আজিৰ নহয়, তো এই বিষয়ত আমাৰ সমাজখনৰ কাম মই কৈছোঁ অলৰেডি। আপুনি চাওক, আপুনি নিজেও এজন বাইডেন ৰিপৰ্টাৰ হয়। আজিৰ ডেটত ইমান কৰোণা ভাইৰাছৰ মানে আমাৰ জাতিটোৰ ভিতৰত যিটো ধ্বংস কৰাৰ এটা যিটো ভাইৰাছ আহি গৈছে, তথাপি কিন্তু আপুনি কিন্তু প্ৰথমৰ পৰাই অভয়পুৰীৰ ভিতৰত যদি এতিয়া আমি যদি সংবাদ মাধ্যমৰ বিভিন্ন সংবাদ মাধ্যম আমাৰটোৰ ওপৰত বেলেগ বেলেগ সংবাদৰ যদি আমি ৰিপৰ্ট যদি বা তথ্য যদি আমি কালেকশ্যন কৰোঁ, আমাৰ এই নীতিশ ৰঞ্জন ডাঙৰীয়া তেখেতক দৌৰি থকা বা আগত থকা মানে উল্লেখনীয় কিছুমান উদাহৰণ আপোনালোকে পাব। হয়, আপোনাক ধন্যবাদ সেইকাৰণে আকৌ। কাৰণ মই এতিয়া কৈছোঁ যে অসমৰ নিবনুৱা সমস্যাটো কেনেকুৱা। নিবনুৱা সমস্যা বুলি আপুনি চাওক, অসমত যিমানকেইটা বিল্ডিং মানে আপুনি চাব অসমীয়া সন্তানৰ অৱদান আছে। আপুনি শাক চব্জি অসমীয়া সন্তানৰ অৱদান আছে, চাহপাত অসমীয়া সন্তানৰ অৱদান আছে। এতিয়া এই লকডাউনৰ মাজত অসমীয়া সমাজৰ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰ হ'বলৈ এটা বহুত ডাঙৰ এটা ভূমিকা আছে। এতিয়া বুজি পালে যে মই দিনটো যদি শাক পাচলি বিক্ৰী কৰোঁ, মই দিনটো শাক পাচলি যদি উৎপাদন কৰিব পাৰোঁ, বা গাহৰিৰ ফাৰ্ম কৰিব পাৰোঁ, বা হাঁহ মুৰ্গীৰ ফাৰ্ম কৰি, সেই ইনিচিয়েটিভবিলাকক নম ফাউণ্ডেশ্যনৰ পৰা আমি কিছুমান এৱাৰনেছৰ কাম কৰিম, পাৰিলে নম ফাউণ্ডেশ্যনৰ পৰা সহায়ো কৰিম। যদিও মই আজি আজিহে কাৰ্যভাৰ ল'লোঁ, এতিয়া গোটেই অসমখনত আমি টিম বনাব লাগিব, তাৰপিছত জিলা ভিত্তিক বনাব লাগিব, তাৰপিছত চাব ডিভিশ্যনেল ভিত্তিক বনাম। আমি যিমান পাৰোঁ সামাজিক কামৰ লগত জড়িত থকাৰ কাৰণে আপোনাৰ পূৰ্ণ সহযোগ আপোনাৰ পৰা আমি পাম বুলি আমি আশা কৰিছোঁ। আজিলৈ ইমানতে আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। তো অভাৱীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ডিংকু দাসৰ সৈতে মই সনাতন সূত্ৰধৰ, নৰ্থ ইষ্ট লাইভ টুডে।